তো গাইজ আজি আমি আপোনালোকৰ ইফালে লৈ যাম হনুমান মন্দিৰ। আমি কৈছিলোঁ আপোনালোকক যে হনুমান মন্দিৰ দেখাম বুলি নিউৰত, আৰু আমি যাম আজি ওচৰলৈ। তো আহক। আমি আপনাদের দেখা আসলে কেনবা রাস্তা ঘুমামে আর দেখলা স্যার আপনাদের খাওয়া পায় বন্ধ না গাইজ মই আপোনালোকক পুনৰ কৈ আছোঁ যে খুবেই বেয়া। আপোনালোকে কোনো ধৰণে ৰাস্তা দি নাহিব, আপোনালোকে চাই লওক, চালে গম পাব। মানুহৰ ঘৰ আছিল আৰু যেতিয়াৰ পৰা ৰাস্তাটো বনোৱা হৈছে শিল বালি মানে শিলবিলাক ভাঙিছে, তো সেইবাবে মানুহবিলাকৰ অৱস্থা হৈছে। আগতে সোমোৱা এইখনে গেট আছিল প্ৰথম, এইখনৰ পিছত ৰাস্তা আৰম্ভ হৈছে। এনেতো এইফালে মানুহ কোনো নাহে ইয়াতে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গম পাই আমি ক'ত যাই আছোঁ আৰু গম নাপায় আমি হনুমান মন্দিৰ যাই আছোঁ। আমি সেইদিনা দেখাইছিলোঁ যে এইফালে চিৰিত আমি চিৰিদি আজি উঠি যাম। এইফালে কিন্তু মাজে সময়ে মানুহ ওলায়, আপোনালোকে চাব পাৰে কেনেকুৱা জেগা। আৰু তলৰ ফালে যদি আমি যাওঁ, এতিয়া আমি নাযাওঁ কাৰণ আমি দুজন আছোঁ, তো আমাৰো অলপমান ভয় লাগে। তলত বাঘৰ দুনিয়াৰ ভৰি আপোনালোকে হেৰি পাই যাব, প্ৰিণ্ট পাই যাব। মই আপোনাক পুনৰ কৈ আছোঁ, আপোনালোকে কোনো নাহিব, আহিলে ওপৰদি যাব, ওপৰদি ধুনীয়া জেগা আছে, সেইফালেৰে নাহিব। এটা কথা কৈ দিওঁ, আমি বেছি কথা নাপাতো কাৰণ জংঘল চাবই পাৰে, ইয়াতে বহুত সাপ চাপ আছেতো। আমি ভাল জেগা পালে আপোনালোকৰ লগত আৰু এবাৰ কথা পাতিম ভালদৰে। চাই লওক আপোনালোকে আমাৰ দেহা ইমান ক্লিয়াৰ নাছিল, কিন্তু আপোনালোকৰ কাৰণে আহিছোঁ আৰু আপোনালোকৰ জেগাটো দেখাবৰ কাৰণে।
গাইছ এতিয়া আমি যাইছোঁ ওপৰলৈ ব'লক আমাৰ লগত গাইছ আজি বৰষুণো বৰষুণে চাব পাৰোঁ ওপৰফালে মেক্সিমম আমি ভিডিঅ'টো অতি সোনকালে শেষ কৰিম বুলি ভাবিছোঁ